জুইত চকলেট কেক বনাইছিলোঁ। চাওক কিমান ধুনীয়াকৈ সিজিছে। Yummy tasty. নমস্কাৰ, মোৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই জুইত চকলেট কেক বনাইছিলোঁ। তেন্তে আহক কেনেকৈনো বনালোঁ চাওঁ। মই চাওক প্ৰথমে বিস্কুট লৈ লৈছোঁ 2 পেকেট, তাৰপৰা 4টামান অৰিঅ' বিস্কুট, 1 পেকেট ইনো আৰু ৰুম টেম্পাৰেচাৰত থোৱা গাখীৰ। মই বিস্কুট লৈছোঁ, আপোনাৰ এইটো ছানফিছৰ গ্লুক'জ বিস্কুট। আপোনালোকে বেলেগ ধৰণৰ কিবা বেলেগ বিস্কুটো ল'ব পাৰে যিকোনো। আৰু মই আজি চকলেট কেক বনাম, সেইকাৰণে লগতে অৰিঅ' বিস্কুট 4টামান লৈ লৈছোঁ। আপোনালোকে যদি চকলেট কেক নবনায়, মানে চকলেট বুলি নহয় আৰু চকলেটৰো অকণমান কালাৰটো আৰু অকণমান হেৰিটো আহিব বুলি দি দিছোঁ। ছোৱালীজনীয়ে চকলেট কেক খাম বুলি ক'লে যে, সেইকাৰণে মই প্ৰথমত 2 পেকেট ল'ম বুলি ভাবিলোঁ বিস্কুটটো। পাছত চালোঁ যে অকণমান বেছি যেন লাগিলে, সেইকাৰণে 1 পেকেট আধাই ল'লোঁ। এইকেইটা মই এতিয়া ভাঙি ল'ম। মিক্সি জাৰত গোটেইকেইটা মই এতিয়া পাউডাৰ বনাই ল'ম। আপোনালোকে যদি মিক্সি জাৰ ব্যৱহাৰ নকৰে, তেন্তে এনেকৈয়ে অকণমান নিজে গুৰি গুৰিকৈ পিচি দিলে বা ভাঙি দিলেও পিছত গাখীৰৰ লগত মিহলাই দিলে তেনেকৈও মিলি যায়। মই পিচি দিছোঁ। আৰু আজি মোৰ চৰ্দি হৈ আছে, সেইকাৰণে মাতটো ভাঙি আছে। চাওক, এইকেইটা গোটেই ধুনীয়াকৈ মই পাউডাৰ বনাই ল'লোঁ। এটা টিফিন এটাত এইটো ধুনীয়াকৈ ওলাই ল'ম। এতিয়া ইয়াতে মই গাখীৰ অকণমান দি মিহলাই ল'ম। আৰু গাখীৰ গোটেইকেইটা একেলগত ঢালি দিব নালাগে, অকণমান অকণমানকৈ এনেকৈ মিলাই যাব লাগে। আৰু গাখীৰটো একদম বেছি গৰমো নল'ব বা একদম ঠাণ্ডাও নল'ব, একদম ৰুম টেম্পাৰেচাৰৰ গাখীৰ ল'ব। ইনো, যদি আপোনালোকৰ ইনো নাথাকে তেনেহ'লে আপোনালোকে বেকিং ছ'ডা ইউজ কৰিব পাৰে। মই ইয়াত পূৰা 1 পেকেট দিয়া নাই, 1 পেকেটতকৈ অকণমান কম, চামুচেৰে জুখিলে ধৰক এচামুচে আৰু অকণমান কম হ'ব, তেনেকৈ দিব পাৰিব আপোনালোকে বেকিং যদি ছ'ডা দিয়ে। আৰু বেকিং এনেকৈ ইনো দিলে আপোনালোকে ওপৰত পাউডাৰটো ঢালি লৈ ওপৰত গাখীৰ বা পানী ঢালি দিব। এনেকৈ ডাইৰেক্টকৈ মিহলাই নিদিব পাউডাৰটো, তেনেকৈ হ'লে মানে ভাল নহয়, গোটেই ভালকৈ মিলি নাযায়। আৰু যদি আপোনালোকে গাখীৰ নাথাকে বা গাখীৰ নাখায়, তেন্তে আপোনালোকে পানী দিও বনাব পাৰিব। আৰু লগতে মই মিঠাৰ কাৰণে 2 চামুচমান গুড় দি দিছোঁ। আপোনালোকে যদি গুড় নাখায় তেন্তে চেনি দি দিব। 2 চামুচতে মোৰ ধুনীয়াকৈ মিঠা জোখত হৈছিলে। বিস্কুটটো এনেই মিঠাই আছিলে, সেইকাৰণে মিঠা কমকৈ দি দিলোঁ। হৈ গৈছে মিহলাই। সেইটো পেটাৰ্ণটো এনেকৈ হ'ব লাগে, বেছি একদম পনীয়াও হ'ব নালাগে, ডাঠো হ'ব নালাগে। কাগজ এটা মই টিফিনৰ জোখত গোলকৈ কাটি লৈছোঁ। আপোনালোকে যেনেকৈ পাত্ৰত বনায় তেনেকৈ সেইটো জোখতে কাটি ল'ব। এতিয়া তাতে মই ৰিফাইন অইল অকণমান ঢালি মিহলাই ল'ম। ব্ৰাছ আছিলে মোৰ এনেকৈ মিহলা, কিন্তু ব্ৰাছ ইউজ নকৰিলোঁ। আৰু বহুত কেক বনালে বহুত বাচন লেতেৰা হয়, মানে মই হাতেৰে মিহলাই দিলোঁ এনেকৈ। এতিয়া গোটেইকেইটা মই পেটাৰ্ণ ইয়াত ঢালি দিম। আৰু আপোনালোকে যদি মোৰ এই ৰেচিপিটো চাই ভাল পাইছে, তেন্তে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰি দিব। আৰু যদি প্ৰথমবাৰ মোৰ চেনেলটো চাইছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব। মই এনেকৈ আগলৈ ৰেচিপি লৈ আহি থাকিম। গোটেইকেইটা ধুনীয়াকৈ লৈ ল'লোঁ মই। এতিয়া এনেকৈ টেপটেপাই দিব লাগে অকণমান, তেতিয়া কিবা যদি বতাহ সোমাই গৈছে ভিতৰত, গোটেইকেইটা ওলাই আহিব। হৈ গৈছে। মই আজি জুইত বনাম। কেৰাহী, আপোনালোকে যিকোনো হেৰিত বনাব পাৰে, কেৰাহী হওক বা বটোৱা চচপেন। মই আধা ঘণ্টামানৰ কাৰণে আগতেই বালি দি গৰম কৰি থৈছিলোঁ। আপোনালোকে বালি যদি নাথাকে তেন্তে নিমখ দিও কৰিব পাৰে। জুইটো চাব আপোনালোকে, প্ৰথমত অকণমান কমকৈ দিব, লাষ্টত অকণমান কমকৈ দিব, মাজৰ সময়তহে অকণমান বেছিকৈ দিব। একদম বেছি যদি প্ৰথমৰ পৰা দি দিয়ে, তেন্তে কেকটো জ্বলি যাব, নিসিজিব। চাওক, মোৰ 45 মিনিটমান সময় লাগিলে।
এয়া চেক কৰি চাইছোঁ, চাওক অকণমানো লগা নাই। আৰু আপোনালোকে এনেকৈ চেক কৰি চাব মাজত এবাৰ, যদি এনেকৈ চাকুত বা যিকোনো হেৰিত লাগি যায় তেনেহ'লে আকৌ 5-10 মিনিটমানৰ কাৰণে আকৌ থৈ দিব। এয়া চাওক মই কাটি দেখুৱাই দিছোঁ। আৰু আজিৰ ভিডিঅ'ত মোৰ ছোৱালীজনীও ওলাম বুলি ক'লে তাই, সেইকাৰণে তাইকো দেখুৱাই দিম মই। এয়া মই গৰমে গৰমে কাটিলোঁ যে অকণমান কোমলে হৈ আছিলে। খোৱা কেনেকুৱা লাগিছে? ভাল লাগিছে। মই ভিডিঅ'টো লাইক কৰিব, সাবস্ক্ৰাইব কৰিব। বাই বাই। ভিডিঅ'টো কেনেকৈ পালে জনাব। নতুন এটি ভিডিঅ'ত আকৌ লগ পাম। তেন্তে আজিলৈ আহোঁ, বাই।